নমস্কাৰ। আজি আমাৰ আলোচনাৰ বিষয় হৈছে উৎপাদক, গণিতক, গসাউ আৰু লসাগু। এইকেইটা বিষয়ৰ ওপৰত আমি অতি সাধাৰণভাৱে, অতি থুলমূলভাৱে আলোচনা কৰিম। আহকচোন ভিডিঅ'টো চাওঁ। আজি আমি চাম উৎপাদক। উৎপাদক কি আৰু উৎপাদক কেনেদৰে উলিয়াব পাৰি। উৎপাদক কি, উৎপাদক কেনেদৰে উলিয়াব পাৰি। প্ৰথমে চাওক উৎপাদক কি। উৎপাদক হৈছে কোনো এটা সংখ্যা যি দুটা বা তিনিটা সংখ্যা পূৰণ হৈ থাকে, তাৰ প্ৰতিটোকে সেই সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয়। এটা উদাহৰণ দিলে কথাটো স্পষ্ট হ'ব। ধৰি লোৱা 4 যদি আমি উৎপাদক উলিয়াওঁ তেতিয়া এনেকৈ হ'ব 1 পূৰণ 4, 2 পূৰণ 2, 2 দুগুণ 4। এতিয়া প্ৰথমটোত আমি পালোঁ 1 আৰু 4 পূৰণ কৰিলে 4 হ'ব। আকৌ 2 পূৰণ 2 পূৰণ কৰিলেও 4 হ'ব। গতিকে 1, 4 এই দুটা 4ৰ উৎপাদক। সেইধৰণে 2 আৰু 2 এই দুটাও 4ৰে উৎপাদক। এতিয়া 4 সংখ্যাটোৰ উৎপাদক কেইটা হৈছে 1, 2, 4। যদি আমি উৎপাদক বৃক্ষৰ সহায়ত কথাটো দেখাওঁ, উৎপাদক বৃক্ষ মানে উৎপাদক বৃক্ষ কেনেকৈ উলিওৱা হয় মই দেখাইছোঁ। আৰু 4, 1, 4, 1 পূৰণ 4, আকৌ 2 পূৰণ 2, 4। এনেধৰণে লিখাকে উৎপাদক বৃক্ষ বুলি কোৱা হয়। মানে বৃক্ষ মানে গছ, উৎপাদকৰ গছ। এনে কৰিলে কথাটো বেছি স্পষ্ট হয় যে 1, 2, 2, 4। গতিকে 4ৰ উৎপাদক হ'ব 1, 2, 2, 4। গতিকে উৎপাদক কি ইতিমধ্যে আমি গম পালোঁ যে যি দুটা সংখ্যা পূৰণ কৰিলে কোনোবা এটা সংখ্যা পোৱা যায়, তেনে ক্ষেত্ৰত যি দুটা সংখ্যা আমি পূৰণ কৰিছোঁ সেই দুটাই হ'ব সেই সংখ্যাটোৰ উৎপাদক। 4টোৰ বাবে আমি 1 আৰু 4 পূৰণ কৰিছোঁ, গতিকে 4ৰ বাবে 1 আৰু 4 উৎপাদক। ইয়াৰ ভিতৰত 1টো আটাইতকৈ সৰু উৎপাদক আৰু 4টো হৈছে আটাইতকৈ ডাঙৰ উৎপাদক। এইবাৰ আমি চাম গণিতক। গণিতক কি? গণিতক মানে হৈছে দুটা সংখ্যা গুণ কৰি যিটো সংখ্যা পোৱা যায়। মানে দুটা সংখ্যা গুণ কৰি মানে পূৰণ কৰি, ধৰা হ'ল 2 পূৰণ 2 সমান 4। ইয়াত 2 গণিতক হ'ব 4। তেনেকৈ যদি মই 2 লগত 3 পূৰণ কৰোঁ 6, 2 লগত 4 পূৰণ কৰোঁ 8। ইয়াত এই যে আমি পালোঁ 4, 6, 8 এনেকৈ ইত্যাদি ইত্যাদি ইত্যাদি। গতিকে এইবিলাক হৈছে 2ৰ গণিতক। মানে কথাটো মূল সংখ্যাটোৰ লগত কোনোবা এটা সংখ্যা পূৰণ কৰি যিটো সংখ্যা পোৱা যায় সেই সংখ্যাটোৱে হৈছে মূল সংখ্যাটোৰ গণিতক।
যদি আমি 5ৰ গুণিতক উলিয়াব বিচাৰোঁ তেতিয়া আমি এনেদৰে উলিয়াব লাগিব 5 পূৰণ 1 5 পূৰণ 2 5 পূৰণ 3 5 পূৰণ 4 এনেদৰে আমি বহাই বহাই গৈ থাকিব পাৰিম। এতিয়া চাম 5 এগুণ 5 5 দুগুণ 10 5 3 গুণ 15 5 4 গুণ 20 গতিকে 5ৰ গুণিতক হ'ব 5 10 15 20 এনেকৈ। ঠিক আছে। এইবাৰ আমি চাম গসাগু। গসাগু মানে গৰিষ্ঠ সাধাৰণ উৎপাদক। গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক ইংৰাজীত ক'বলৈ গ'লে H.C.F হাইয়েষ্ট কমন ফেক্টৰ। H.C.F হাইয়েষ্ট কমন ফেক্টৰ। এতিয়া আমি গসাগু কেনেকৈ উলিয়াম? যিহেতু আমি আগতেই উৎপাদক উলিয়াবলৈ শিকি আহিছোঁ কেনেদৰে উলিয়াব পাৰি, সেইধৰণে যিকোনো দুটা সংখ্যাৰ গসাগু উলিয়াবলৈ হ'লে সিহঁতৰ উৎপাদক উলিয়াই ল'ব লাগিব। ধৰি লোৱা 6 8ৰ গসাগু উলিয়াব লাগে। 6 আৰু 8ৰ গসাগু উলিয়াব লাগে। গতিকে এই ক্ষেত্ৰত মই 6টোৰ উৎপাদক উলিয়াই ল'ম। 2 পূৰণ 3 2 3 গুণ 6 আৰু 8ৰ হ'ব 2 পূৰণ 2 পূৰণ 2 2 দুগুণ 4 4 দুগুণ 8। এতিয়া 6 আৰু 8ৰ যিকেইটা উৎপাদকৰ মিল আছে, এতিয়া 2টো মিল আছে আৰু বাকী এটাও মিল নাই। 3 আছে ইয়াত 3 নাই। গতিকে গসাগু হ'ব 2। সেইধৰণে যদি আমি 9 12ৰ গসাগু উলিয়াওঁ তেতিয়া আমি কেনেধৰণে উলিয়াম? 9 3 পূৰণ 3 3 3 গুণ 9 আৰু 12ৰ হ'ব 2 পূৰণ 2 পূৰণ 3 2 দুগুণ 4 4 3 গুণ 12। গতিকে গসাগু হ'ব 3টো মিল আছে, বাকী একো মিল নাই। গতিকে 3। যিকেইটা উৎপাদক মিল থাকে সেইকেইটাই গসাগু। যদি দুটা উৎপাদক থাকে তেতিয়া উৎপাদক 2টা উলিয়াই পূৰণ কৰি দিব লাগে। ডাঙৰ সংখ্যা এটা 12 18 12 আৰু 18 উলিয়াই দেখুৱাইছোঁ। 12ৰ হ'ব 2 পূৰণ 2 পূৰণ 3 2 দুগুণ 4 4 3 গুণ 12। 18 হ'ব 2 পূৰণ 3 পূৰণ 3 2 3 গুণ 6 6 3 গুণ 18। এতিয়া ইয়াত আমাৰ মিলি থকা উৎপাদককেইটা বিচাৰিম আমি। ইয়াত 2 মিলি আছে, ইয়াত 3 মিলি আছে। গতিকে গসাগু হ'ব 2 পূৰণ 3 সমান 6। এতিয়া আমি চাম লসাগু কেনেদৰে উলিয়াব পাৰি। লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক। লঘিষ্ঠ সাধাৰণ গুণিতক ইংৰাজীত ক'বলৈ গ'লে L.C.M লৱেষ্ট কমন মাল্টিপুল। লৱেষ্ট কমন মাল্টিপুল। যিহেতু গসাগু উলিয়াওঁতে আমি উৎপাদক উলিয়াইছিলোঁ আৰু লসাগু উলিয়াওঁতে আমাক গুণিতকৰ প্ৰয়োজন হয়।
তথাপিও অতি সহজ নিয়মে কেনেদৰে লসাগু উলিয়াব পাৰি তাক মই দেখুৱাই আছোঁ। ধৰা হ'ল 12, 18ৰ লসাগু উলিয়াব লাগে। এতিয়া আমি 12ৰ উৎপাদককেইটা উলিয়াই ল'ম। 2 পূৰণ 3 আৰু সেইদৰে 18 হ'ব 2 পূৰণ 3 পূৰণ 3, 2 × 6 6 × 18 আৰু 12 হ'ব 2 × 4 4 × 12। এতিয়া আমি কি কৰিব লাগিব, লসাগু উলিয়াবলৈ হ'লে ইয়াত কি কি উৎপাদকৰ মিল আছে সেইটো আমি চাই ল'ম। 2টো মিল আছে, ফালে 3 মিল আছে। গতিকে এই মিল থকা উৎপাদক দুটাৰ এটা আমি ইয়াত ল'ম আৰু সেইদৰে এই মিলি থকা 3 উৎপাদক দুটাৰ ভিতৰত এটা ল'ম আৰু ইয়াত চাম মিলি নথকা কিবা উৎপাদক আছে নেকি। ইয়াত দেখিছোঁ 2 আছে আৰু 3 আছে, সেই দুটাও আমি ইয়াত লিখি ল'ম। এতিয়া আমি এইকেইটা পূৰণ কৰি দিম। 2 × 6 6 × 12 3 × 36। এইটো হ'ব 12 আৰু 18ৰ লসাগু। আৰু বেলেগ ধৰণৰ উলিয়াব পাৰি, আৰু এইটো নিয়মটো অলপ দীঘল হ'ব, তথাপিও মই দেখাই দিছোঁ। আৰু বৰ দীঘলীয়া নিয়ম হ'লেও ভিডিঅ'টো বহুত দীঘল হৈ যাব, তথাপিও মই দেখাই দিছোঁ বাৰু। 12 গুণিতকবোৰ লিখি ল'ব লাগিব। 12 গুণিতক 12 × 12 2 বাং 24 3 বাং 36 4 বাং 48 5 বাং 60। সেইদৰে 18ৰ গুণিতক 18 × 18 2 × 36 3 × 18 54 3 × 18 54 4 × 18 72 আৰু নালাগে, ইমানে উলিয়াইছোঁ আমি। এতিয়া আমি ইয়াত চাম দুইটাতে মিলি থকা গুণিতক কি আছে। 12 18 36, ইয়াতো 36 আছে, ইয়াতো 36 আছে। গতিকে 12 18ৰ লসাগু হ'ব 36। যিহেতু লঘিষ্ঠ সাধাৰণ গণিতক মানে দুইটাতে মিল থকা আটাইতকৈ সৰু যিটো গণিতক এই হৈছে লসাগু। ইয়াৰ পিছৰটো লসাগু কি হ'ব পাৰে, ইয়াৰ পিছৰটো গণিতক কি হ'ব পাৰে, দুইটাতে মিল থকা সাধাৰণ গণিতক কি হ'ব পাৰে, সেইটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, 36টোক 2ৰে পূৰণ কৰি দিলে ওলাই যাব বাৰু। সেইটো আমাক দৰকাৰ নাই এতিয়া, যিহেতু আমি আমাৰ মূল উদ্দেশ্য আছিল L.C.M কেনেকৈ উলিয়াই, আৰু L.C.M উলিওৱাৰ পদ্ধতিটো এনেদৰে উলিয়াব লাগিব আমি, নতুবা এনেদৰে। এইটো অলপ সহজ পদ্ধতি। আশা কৰোঁ কথাবিলাক ভালদৰে বুজি পাইছে, আৰু যিহেতু কেইবাটাও বিষয় অতি থুলমূলকৈ দিয়া হ'ল, আৰু বেছি দীঘলীয়া কৰিলেও ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে বুজিব পৰাকৈ মই যাতে অতি কম সময়তে বিষয়টো আয়ত্ত কৰিব পাৰি তাৰ বাবে এনেদৰে অতি সহজভাৱে ইয়াত উপস্থাপন কৰিছোঁ বিষয়টো। ঠিক আছে, কিবা বুজি নোপোৱা থাকিলে কমেণ্ট বক্সত জনালে মই পুনৰ বুজাই দিম আৰু। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু যদি ভাল পাইছে উপকৃত হ'ম বুলি তেতিয়াহ'লে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।